আজি পানী ৰখা হেঁচুকৈ আহিলোঁ মাছটো ধৰিবৰ কাৰণে। এই জাকৈ মাৰিছিলোঁ বেছিকৈ নাপালোঁ যে আজি মানে একদম পূৰা পানী খাল এডোখৰ আছে পূৰা তেনেকুৱা হেঁচিছোঁ। এতিয়া মই পোৱালিকেইটাৰ লগত হেঁচিছোঁ আৰু মাছ একদম মানে বেছি ডাঙৰ নাই, অনলি পুঠি মাছ আৰু পূৰা পুঠি মাছটোৱে ভাল। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাককচোন। ইমান টিকা ফটা ৰ'দত আজি মাছ হেঁচিবলৈ আহিছোঁ, উপায় নাই। বেমাৰ কেশ হেঁচিবি এতিয়া 26 একদম নাম্বাৰিং কৰি দিছে তাৰমানে কোনে কেশ মাৰিব পাৰ পানী মাৰি থাক। এইকেইটা কৈছে না এইখন ঝাপ মাৰিছেচোন যে পানী বেছিকৈ মাৰিব পাৰ তাৰ কাৰণে মাগুৰ মাছ এটা বেছি দিয়া হ'ব। এতিয়া এইটো পূৰা হেঁচি আছোঁ এতিয়া এনেকুৱাকৈ আমাৰ লাখে চাবাই ধৰি আছে। পাইছেনে এই লাখে? ঠিক আছে এইডোখৰ এইটো সমুদ্ৰৰ ভাই দেখা নাই কেনেকুৱা টঙি ঘৰ বনাই লৈছে। এনেকৈ চাওঁ মাছ পাইছে নাই চাওঁ। পুঠি মাছ দখা চাব তই দখা উঠছে নাই চাওঁ। এই পেলাই দিছেচোন এইবিলাক আৰু চাম অকণমান উঠছে নাই তই যাবৰা এইবিলাক এনেকৈ ধাপ মাৰিছে। এনেকৈ পুঠি মাছবিলাক ওলাইছে। এইটো ডাঙৰ আহিল দেই বুজিছে নাই। উপায় নাই দে ভাই ধৰ এনেকুৱা কৰি ধৰি থকা হৈছে এতিয়া। কিটো কৈছ? মাছ বা পাইছ নাই? পাবি কি মাছ? মাগুৰ মাছ। একদম পুলৰ তলতো এডাল নাই দেখা এইখন। এনেকৈ এতিয়া বৰ্তমান আকৌ এই ডখৰ এতিয়া আকৌ হেঁচিম। ওলাইছে এনেকৈ পোৱা হ'ব আৰু লাহে লাহে হয় নাই। এতিয়া লাষ্টত ভাগ ফল আমাৰ লাখেশ্বৰ বটাইছে। বেছিকৈ বটাইছে না কমটিকৈ বটাইছে ইমানখন কৰি মেলি মুঠতে মোৰ ভাগ কৰি এগামলাটো দিলে এগামলা, তাৰপিছত এই অখিনি আৰু এইখিনি এতিয়া গোটেইকেইটাই গলি। এতিয়া আৰু লাষ্টত এইখিনি অকল দনিকণা এইখিনি দিলোঁ। এইটোৱে আৰু লাষ্টত এটা সমান বতাহ আৰু তোমালোকৰ যা দেই। আজি ফিনিচিং হ'ল নহয়, মাছ বা খতম। জাকৈ বোৱাৰ পৰা হেঁচা লাগে। যা উপাহেত যা, বাই।